ক্ৰাইটেৰিয়া তাৰ পৰা 5% পাব DLED এটা এলিজিবিলিটি ক্ৰাইটেৰিয়া 5% LP টিচাৰৰ কাৰণে গ্ৰেজুৱেশ্যন নালাগে এতেকে গ্ৰেজুৱেশ্যনৰ নম্বৰ তাতে কাউণ্ট কৰা নহয় আৰু টেটৰ পৰা কিন্তু আমি 80% নম্বৰ লওঁ অৰ্থাৎ যদি যিসকলে টেটটোৱে হ'ল মূল আধাৰ টেটৰ নম্বৰৰ পাৰ্চেণ্টেজটোৱে হ'ল মূল আধাৰ যাৰ ওপৰত ভিত্তি কৰি মানে মেৰিট লিষ্টখন প্ৰস্তুত হ'ব য'ত গ্ৰেজুৱেশ্যনটো কোৱালিফাইং এটা ক্ৰাইটেৰিয়া হিচাপে থাকে তাত গ্ৰেজুৱেশ্যনৰ পৰা আমি 10% নম্বৰ লওঁ আৰু এই 10% নম্বৰ লৈ আমি LPত আউট অফ টোটেল 90 আৰু UPত মানে আপাৰ প্ৰাইমেৰীত আউট অফ টোটেল 100 তাৰ পৰা আমি ইভালুৱেট কৰি আমি মেৰিট লিষ্টখন প্ৰস্তুত কৰিম আইন মতে সংবিধান মতে যিখিনি সংৰক্ষণৰ ব্যৱস্থা আছে সেই সংৰক্ষণৰ ব্যৱস্থাখিনি থাকিব আৰু সেই অনুসৰি আমি নিযুক্তি প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যাম আৰু মই ইয়াত সকলো